আজি মই আপোনালোকক এটা কাহিনী ক'বলৈ আগবাঢ়িছোঁ। কাহিনীটো দুজন ল'ৰাৰ হয়। দুয়োজন ল'ৰা বৰ ভাল বন্ধু আছিল। এদিন আবেলি দুয়োজনে খেলি থাকোঁতে প্ৰায় সন্ধিয়াই হৈ গ'ল আৰু দুয়োজনে ঘৰলৈ বুলি উভতি যাওঁতে পথৰ কাষত এজোপা জামুক গছ দেখি দুয়োজন থমকি ৰ'ল। জামুকজোপা বহুত ডাঙৰ আছিল আৰু পকা পকা ডাল ভৰি জামুক লাগি আছিল। দুয়োজনৰ জামুক খাবলৈ বৰ মন গ'ল আৰু গছজোপাৰ কাষতে থকা পকা ডলি চপৰা দলিয়াই দুয়োজনে জামুক পাৰিবলৈ যত্ন কৰে যদিও বাৰে বাৰে ব্যৰ্থ হয়, কাৰণ জামুকজোপা ইমানেই ওখ যে এটা ডলিও গৈ জামুকৰ থোকাত নেলাগিলগৈ। হতাশাগ্ৰস্ত হৈ প্ৰথম বন্ধুজনে দ্বিতীয়জনক কয় যে প্ৰকৃতিয়ে তেওঁলোকৰ ক্ষেত্ৰত বহুত অন্যায় কৰিছে। মিঠা সৰু সৰু জামুকবোৰ প্ৰকৃতিয়ে পাৰিব নোৱাৰাকৈ ওপৰত ৰাখিছে আৰু খাব নোৱাৰা ডাঙৰ ডাঙৰ তৰবুজ জাতীয় ফলবোৰ মাটিত ৰাখিছে। ইজন বন্ধুৱে প্ৰথম বন্ধুজনৰ কথাৰ শলাগ লৈ কয় যে সি কোৱা কথাষাৰ মিছা নহয়, প্ৰকৃতিয়ে তেওঁলোকৰ ক্ষেত্ৰত এইটো বহুত ডাঙৰ অন্যায় কাম কৰিছে। এনেদৰে দুয়োজনে জামুকজোপাৰ তলত ৰৈ কথা পাতি থাকোঁতে হঠাৎ জামুকৰ থোক এটা সৰি প্ৰথম বন্ধুজনৰ মূৰত পৰিলহি। তাকে দেখি দ্বিতীয় বন্ধুজনে খেককৈ হাঁহি প্ৰথম বন্ধুজনক কয়, তই আজি ভাল বাচিলি। তই কোৱাৰ দৰে তোৰ মূৰৰ ওপৰত জামুকৰ ঠাইত ডাঙৰ তৰবুজ এটা সৰি পৰা হ'লে তই আজি সিপুৰি পালিগৈহেঁতেন। তেতিয়া প্ৰথম বন্ধুজনে এটা কথা উপলব্ধি কৰিলে যে সি যিটো কথা ভাবিছিলে সেইটো সম্পূৰ্ণ ভুল আছিল আৰু প্ৰকৃতিয়ে সৃষ্টি কৰা বস্তুবিলাক নিজৰ নিজৰ ঠাইত সকলো ঠিকেই আছে। ঠিক তেনেদৰে আমাৰ প্ৰত্যেকৰে জীৱনত যিবোৰ ঘটনা পৰিঘটনা সংঘটিত হয়, ভালৰ কাৰণে হয়, যিটো আমি দেখা নেপাওঁ। যিবোৰ ঘটনা বা পৰিঘটনা সংঘটিত হয় তাৰ মাজতেই ক'ৰবাত নহয় ক'ৰবাত ভাল দিশটো লুকাই থাকে, যিটো আমাৰ চকুত ধৰা নপৰে। আমাৰ সকলোৰে জীৱনত জটিলতা আছে, সমস্যা আছে, ঘাত প্ৰতিঘাত আছে। আমি কোনো সময়ত নিজকে এই বুলি নাভাবোনে বাৰু? মোৰ ক্ষেত্ৰতহে এনেকুৱা কিয় হয় বাৰু? যেতিয়াই জীৱনটোৱে আপোনাক তললৈ ঠেলা মাৰে তেতিয়া এবাৰ হ'লেও আমি ভাবি চাওঁনে কিয় ঠেলা মাৰিছে? ইউটিউবত পোৱা এটা ভিডিঅ'ৰ মাধ্যমেৰে ইয়াৰ এটা মই উদাহৰণ দিব বিচাৰিছোঁ। আহক চাওঁচোন। স্ক্ৰীনত দেখা ভিডিঅ'টোৰ এফালে তললৈ গতি কৰা এখন প্লেইন ছাৰ্ফেচ আছে আৰু আনটো ফালে আপ ডাউন টাইপৰ আন এখন ছাৰ্ফেচ আছে, যিটো চিধা নহয়। এই দুয়োটা ছাৰ্ফেচ স্ক্ৰীনত ভালদৰে লক্ষ্য কৰিলে দেখা পাব। এই দুয়োটা ছাৰ্ফেচত ষ্টীলৰ একোটাহঁত বল ৰখা হৈছে। এই বল দুটা একে সময়তে এৰি দিলে প্ৰথমে কোনটো বল বাউণ্ডেৰী লাইনত প্ৰথমে স্পৰ্শ কৰিব ভিডিঅ'টো প্লে কৰি দেখুৱাইছোঁ। আপোনালোকে দেখিলে যে প্ৰথম বলটোৰ বিপৰীতে দ্বিতীয় বলটোৱে সোনকালে বাউণ্ডেৰী লাইনত স্পৰ্শ কৰিছে। ইয়াৰ পৰা শিকিব লগা কথা এইটোৱেই যে প্ৰত্যেকৰে জীৱন্ত কালত উত্থান পতন আছেই। জীৱন্ত কালত আপুনি যিমান জোৰেৰে তললৈ পৰিব তাৰ বিপৰীতে সিমান জোৰেৰে ওপৰলৈও উঠিব। আমি কথাটো এনেদৰে ল'ব পাৰোঁ যে জীৱনটোৱে আমাক তললৈ এই কাৰণেই ঠেলা মাৰে যাতে সংঘাত সংঘৰ্ষ ভিন্ন বাধাৰ মাধ্যমেৰে সোনকালে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ। আপ ডাউন ছাৰ্ফেচৰ দ্বিতীয় বলটোৰ দৰে সংঘৰ্ষৰ সন্মুখীন হোৱা প্ৰথম প্লেইন ছাৰ্ফেচৰ বলটোৰ দৰে নহয়। বাঘ এটাই পিছলৈ দুখোজ দিয়া মানে এইটো নুবুজায় যে সি ভয় খাই পিছলৈ গৈছে। ইয়াৰ অৰ্থ এইটোৱেই যে সি এতিয়া এটা ডাঙৰ জাপ মাৰিবলৈ সাজু হৈছে। যদি জীৱনটোৱে আপোনাক অন্যায় কৰি তললৈ অৱনমিত কৰিছে, তাক সাহসেৰে প্ৰত্যাহ্বান জনাই শতগুণ উদ্যমতাৰেই আগলৈ আগবাঢ়ক দ্বিতীয় ছাৰ্ফেচৰ বলটোৰ দৰে। দেখিব এদিন নহয় এদিন আপুনি সফলতাৰ উচ্চ শিখৰত অৱতৰণ কৰিছে। যদি হাৰ মানি থমকি ৰয় তেনেহ'লে আপুনি আৰু তললৈ অৱনমিত হ'ব। গতিকে থমকি নৰৈ নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখক। এইখিনিতে আমাৰ ফালৰ পৰা এটা সৰু অনুৰোধ থাকিল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।